কবিতাৰ শিৰোনাম মই দিহিং পাটকাই, কথা দিব্যজ্যোতি কলিতা, আবৃত্তি অশোক কলিতা। মই দিহিং পাটকাই, মোৰ বুকুতে সহস্ৰ পশু পক্ষীয়ে আশ্ৰয় পায়। মই দিহিং পাটকাই, কিন্তু আজি মই নিৰুপায়। মোৰ বুকুৰ কেঁচা মঙহ লৈ যাই কোনো অসাধু বনোৱাই। মই সেই দুৰ্ভগীয়া দিহিং পাটকাই। ইকানে সিকানে শুনিলো, কৈছে কোনোবাই মোৰ বুকুৰ উদং কৰিব বোলে বিদেশী বনোৱাই। ভাবি চাচোন ৰূপাই, মোৰ বুকুত আশ্ৰয় লোৱা সেই বাঘ হৰিণ হাতীকেইটা নিজৰ আশ্ৰয় হেৰুৱাই ফুৰিব লাগিব ক'ত যে অনাই বনাই। ভৱিষ্যতৰ বিপদৰ উমান পাই সেয়া চাচোন চা, কেনেকৈ চৰাইবোৰে কান্দিছে বিনাই। তহঁতৰ জানো কৰি যায় এবাৰো চকী উঠা নাই। অসমীয়াই বহুত সন্তান মোৰ বাবে আহিছে ওলাই, কিন্তু সিহঁতৰ চিঞৰ ৰজা ঘূৰিয়াই এতিয়াও শুনা নাই। সকলো আজি নিৰুপায়। আনফালে সিহঁতৰ ওপৰতো তাণ্ডৱ চলাইছে মহামাৰী কৰোণা। মহামাৰীৰ সুযোগ লৈ মোৰ বুকু উদং কৰিব নেকি বাৰু? তাকেই ভাবি সেমেকি উঠিছে মোৰ চকু। সময় থাকোঁতেই কিবা এটা কৰ উপায়। মই যে আজি সঁচাই নিৰুপায়। হ'বলৈ নিদিবি নিষেধ মোক। দুভৰিত ধৰি কাকুতি কৰিছোঁ তোৰ। ভৱিষ্যতৰ ভয়ত বন্ধ হৈ গৈছে মোৰ ভাৱ। হ'ম নেকি মই এদিন ইতিহাসৰ পাতত লিখা থাকিব। আছিল এখন পশু পক্ষীৰ আশ্ৰয়স্থল। ধনৰ লোভত বনিয়াক কোনোবাই দিলে গতাই। নাম তাৰ পাটকাই, নাম তাৰ দিহিং পাটকাই।